3 পিচ লৈ পেলাই মই ইয়াতে নিমখ সানি দিছোঁ। ভালদৰে নিমখখিনি সানি ল'ব লাগিব, তেতিয়া মাছৰ ভিতৰলৈ সোমাই যাব নিমখখিনি। 3 পিচ মাছত এনেকৈ সানি ল'লোঁ। মই ননষ্টিকৰ টাৱা এখন গেছত গৰম কৰি ইয়াতে 3 পিচ মাছ দি দিছোঁ। এতিয়া মাছ 3 পিচ মই লুটিয়াই দিম। যিহেতু মই বইল বনাম, সেয়েহে মই তেল দিয়া নাই। আপোনালোকে চাই থাকক ভিডিঅ'টো, তেতিয়া গম পাব কেনেদৰে মই বনাওঁ বইল। এতিয়া মই ইয়াতে কাটি লোৱা বিলাহী দি দিলোঁ। এতিয়া ঢাকি দিম। এয়া বিলাহীৰ পৰা পানী ওলাব ষ্টাৰ্ট কৰিছে আৰু এয়া চাওক। যিহেতু এতিয়া পানী নিদিওঁ মই, বিলাহীৰ পৰা যিটো পানী ওলাইছে তাতেই মই সিজাব লাগিব। এয়া মই এনেদৰে লুটিয়াই দিছোঁ আকৌ এবাৰ। এতিয়া নিমখ দি দিলোঁ, 1 চামুচ দিছোঁ সৰু চামুচৰে। নিমখখিনি দিয়াৰ পাছত আকৌ এবাৰ লুটিয়াই দিছোঁ। এতিয়া মই বটি লোৱা আদা নহৰু ইয়াতে দি দিলোঁ। কাটি লোৱা পিঁয়াজ ইয়াতে দি দিছোঁ। আপোনালোকে যদি আলু দিব বিচাৰে তেতিয়াহ'লে আলু স্লাইচ কৰি পেলাই ইয়াতে দিব পাৰিব। মই আলু নিদিওঁ। এতিয়া আকৌ এবাৰ লুটিয়াই দিলোঁ। জলকীয়াও দি দিলোঁ 2টা। জ্বলা বেছিকৈ খালে দিব পাৰে, মই কমকৈ দিছোঁ। এতিয়া মই ইয়াতে কাটি লোৱা মান ধনিয়া দি দিলোঁ। নৰসিংহ পাত দি দিছোঁ। নৰসিংহ পাতটো অকণমান বেছি হ'ল, তাতে ৰাখি দিলোঁ, আকৌ অকণমান দি দিলোঁ। এতিয়া মছন্দৰী পাত কেইখিলা এনেকৈ ছিঙি পেলাই ইয়াতে দি দিছোঁ। এতিয়া লৰাই দিম। আকৌ ঢাকনখন খুলি মই পানী দি দিলোঁ। ৰংটো ধুনীয়া হৈছে। এয়া লৰাই দিম এতিয়া। আপোনালোকে এনেকৈ বনাই খাই চাব বইল। যিসকলে তেল খাই বেয়া পায় সেইসকলে এনেকৈ বনাই খাই চাব, ভাল লাগে। এয়া চাওক কি ধুনীয়াকৈ ৰংটো হৈছে, খাবলৈ চাগে সোৱাদ হ'ব। এয়া এতিয়া এটা বাটিত কাঢ়ি দিছোঁ। এয়া হৈ গ'ল বইল। এতিয়া মই মাছৰ মাথা দি পেলাই আৰু এটা ৰেচিপি বনাম, সেইটো আপোনালোকক দেখুৱাম। এয়া দহি কচু মই বাৰীৰ পৰা আনি এয়া এনেকৈ কাটি লৈছোঁ। চাই থাকক। দহি কচু দি কেনেকৈ মাছৰ মাথা মই বনাম। এয়া ইমান জোখত কাটি লৈছোঁ মই।
ভাল লাগে দহি কচুৱে মাছৰ মাথা দি পেলাই বনোৱা খাই পেলাই। এয়া কাটি ল'লোঁ। এতিয়া মই 3টা পিঁয়াজ গুচাই লৈছোঁ আৰু নহৰু গুচাই ল'লোঁ, আদা এটুকুৰা, বিলাহী আৰু মাছৰ মাথা, তাৰপিছত ৰেড চিলি পাউডাৰ আৰু জিৰা পাউডাৰ, তাৰপিছত গৰম মছলা। ইয়াতে কেৰাহী এখন পাতি মই তেল গৰম দি ল'লোঁ। তেলটো গৰম হ'ব লাগিব। তেল গৰম হৈ গ'ল। এতিয়া মই মাছৰ মাথাটো ইয়াতে দি দিলোঁ। এতিয়া নিমখ দি দিছোঁ। মই মাছৰ মাথাটো নিমখ সানি লোৱা নাছিলোঁ। এতিয়া হালধি দি দিলোঁ। এতিয়া লুটিয়াই দিম। মাছৰ মাথাটো ৰঙচুৱা কৰি মই ভাজি ল'ম। এতিয়া সেই তেলখিনিতে মই পাঁচফোৰণ দি ল'লোঁ। তাতে শুকান জলকীয়া 2টা দিলোঁ আৰু কাটি লোৱা পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এতিয়া মই ইয়াতে হালধি দি দিলোঁ। নিমখ দি দিছোঁ সোৱাদ অনুসৰি। এয়া চাওক পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া মই ইয়াতে মছলাখিনি দি দিম। শুকান যিখিনি গুড়া মছলা আছিলে সেইখিনি। এতিয়া বিলাহী দি দিলোঁ। বিলাহী নিদিলেও হয়, মই সোৱাদৰ কাৰণে বিলাহী দি দিছোঁ। আপোনালোকে নিদিলেও কথা নাই। এতিয়া বটি লোৱা আদা নহৰুখিনি ইয়াতে দি দিলোঁ। আদা নহৰু কেঁচা গোন্ধ নোযোৱালৈকে অকণমান ভাজিব লাগিব। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই কাটি লোৱা কচুখিনি ইয়াতে দি দিছোঁ। এতিয়া লৰাই দিম। এতিয়া ঢাকি দিম। আকৌ ঢাকনখন খুলি মই লৰাই দিছোঁ। কচুখিনি একেবাৰে নাইকিয়া হৈ গৈছে। ভাপত সিজোৱা হৈছে। পানী নিদিওঁ মই ইয়াত। কচুৰ পৰা যিটো পানী ওলাইছে সেইটো পানীয়েই হৈ যাব। এতিয়া মই মাছৰ মাথাটো ইয়াতে দি দিলোঁ। আপোনালোকেও এনেকৈ বনাই খাই চাব। খাই ভাল পালে এটা কমেণ্ট কৰিব।
আকৌ ঢাকনখন খুলি আকৌ এবাৰ লৰাই দিছোঁ। হৈয়ে গৈছে আৰু ইয়াত একো কৰিবলগীয়া নায়েই আৰু। এয়া মোৰ মাছৰ মাথা দিয়া কচুৰ ভাজি হৈ গ'ল। এতিয়া এটা বাতিত মই উলিয়াই ল'ম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ।